মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা প্ৰশ্নটো যেহেতু তোমালোকক উত্তল দাপোনৰ কথা কৈছে আৰু ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ মানটো 15 সেন্টিমিটাৰ দিছে গতিকে ফোকাস দৈৰ্ঘ্যৰ মানটো 15 সেন্টিমিটাৰ হ'ব প্লাস হ'ব কাৰণ যেহেতু তোমালোকক উত্তল দাপোনৰ ফোকাস দৈৰ্ঘ্য সদায় ধনাত্মক হয় লগতে আকৌ লক্ষ্য বস্তু দূৰত্ব দিয়া আছিল 10 সেন্টিমিটাৰ তোমালোকৰ যিহে হোক তোমালোকৰ দাপোনে হোক বা লেন্সে হোক লক্ষ্য বস্তু দূৰত্বটো সদায় মাইনাছত হয় কাৰণ তোমালোকে ইয়াত সদায় মাইনাছত লিখিবা গতি মানখিনি পাই গলো 15 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ গতি মানখিনিত বহাই যাও দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি 1/u ইয়াত প্লাস হৈছে ইফালে গলে কি হ'বগে মাইনাস গতি 1/u লিখিলো ইফালে যদি মই মানখিনি বহাই যাও এনসাৰটো কৰি যাও তেহলে মানখিনি বহাই গৈ কৰি আছো ইয়াত ইউৰ মানটো কিমান আছে -10 আকৌ 1/v ইয়াত লিখিলো পিছত 15 আৰু 10 ৰ লসাগু হ'ব 30 গতি 15 2 গুণ 30 মাইনাস মাইনাস ইয়াত প্লাস হ'ব ইয়াত তোমালোকৰ কিমান হ'বগে 10 3 গুণ 30 হ'ব ইয়াত 2 আৰু 3 যোগ কৰিলে 5 হ'ব তলত 30 গতি এবাৰ তোমাৰ বজাৰ পূৰণ কৰি দিবা উল্টাই দিয়া v যোগালে কিমান হ'বগে তেহলে 30 ৰ ওপৰত যাবগে 5 টো তলত আৰু v যোগালে কিমান হ'ব 5 ল দিয়ে কাটাকাটি কৰিলে আমি কিমান বাৰ পাম 6 গতি ইয়াত তোমালোকৰ প্ৰতিবিম্বৰ অৱস্থান 6 সেন্টিমিটাৰ এইখিনি ইয়াত তোমালোকে লিখি দিবা আকৌ এবাৰ আমাক বিবৰ্ধনৰ মানটো উলিয়াব লাগিব যেহেতু আমাক ইয়াত প্ৰকৃতি খুদিছে গতিকে আমি m = -v/u ফৰ্মুলাটো ইউজ কৰিম ইয়াত v ৰ মানটো হ'বগে -6 যেহেতু আমি ইয়াত উলিয়াইছো v ৰ মানটো আকৌ u ৰ মানটো কিমান দিয়া আছে ইফালে u ৰ মানটো দিয়া আছিল আমাক -10 গতিকে এইটো কাটাকাটি গ'ল লগতে ইয়াক যদি আমি হৰণ কৰি কিমান পাম 0.6 যেহেতু ইয়াৰ মানটো ধনাত্মক প্লাছত ওলাইছে ধনাত্মক গতিকে ইয়াত তোমালোকৰ প্ৰতিবিম্ব অক্ষত আৰু থিয় হ'ব এইখিনি শেষত তোমালোকে লিখি দিবা দ্বিতীয়টো প্ৰশ্নৰ ফালে এবাৰ আমি আগবাঢ়ো প্ৰশ্নটো দিয়া আছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতি হৰ্ণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাঁচত পোহৰ দ্ৰুতি কিমান হ'ব শূন্যত পোহৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড দিয়া আছে এই প্ৰশ্নটোৰ উত্তৰ আমি এই ধৰণে কৰিবলৈ চেষ্টা কৰিম মই প্ৰথমতে পাতি দিছো তোমালোকে এবাৰ চাই যোৱা ইয়াত প্ৰতি হৰ্ণাংকৰ মানটো দিয়া আছিল 1.5 গতি মানটো বহাইলো আৰু শূন্যত পোহৰ দ্ৰুতি মান কিমান দিছে c = 3 × 10⁸ মিটাৰ/ছেকেণ্ড সূত্ৰমতে কি nm = c/v আহে যদি মই v টো ইয়ালৈ লৈ যাওঁ nm টো ক'ত যাব তললৈ আহিব গতি তোমালোক c/nm ইয়াত c মানটো কিমান আছে 3 × 10⁸ ইয়াৰ মানটো ইয়াত বহাই দিলো লগতে তোমাৰ v মানটো কিমান আছে 1.5 টো ইয়াত বহাই দিলো ইয়াত পইণ্টটো যদি উঠাই দিওঁ 15 হ'ব গতি পইণ্টৰ পিছত এটা সংখ্যা আছে গতি এটা শূন্য ওপৰলৈ যাবগৈ 15 লগত যদি 30 টো কাটা তোমালে কিমান বাৰ যাব দুবাৰ পাবা গতিকে এনসাৰটো v * 2 × 10⁸ মিটাৰ/ছেকেণ্ড ইয়াৰ মানটো ইমানে এইখিনি তোমালোকে লাষ্টত লিখি দিবা আজিৰ ভিডিঅ'টোত ইমানে আছিল পুনৰ এই ধৰণৰ ভিডিঅ'লত আকৌ লগ পাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ